নেদাৰলেণ্ডৰ জন ভান বাৰ্গে অসমীয়াৰ বিষয়ে কি ক'লে? নেদাৰলেণ্ডত জন ভান ডাৰ বাৰ্গে অসমীয়াৰ বিষয়ে কি কৈ গ'ল? বহু বুদ্ধিজীৱীয়ে দিব নোৱাৰা অসমীয়াৰ সংজ্ঞাটো, লিখিছে অনুৰাগ শইকীয়াই। কথাটো মানে আজি 25 নৱেম্বৰ 2017 তাৰিখে দেলগত এজন চাইকেল আৰোহী পৰ্যটকে দুয়োফালে বহুত লাগেজ লৈ মানুহৰ ঠিকনা সুধিছিল। বহুতে বুজা নাছিল। তেনেতে দাদা নিৰ্মল কলিতাই লগ পায়। মানুহজনৰ ওচৰত পইচা বিশেষ নাছিল আৰু থাকিবলৈ জেগা বিচাৰি আছিল। আচলতে তেওঁ প্ৰায় ভাৰত ভ্ৰমি অৰুণাচলৰ মাজেৰে আহি আজি দেৰগাঁও পাইছেহি। নিৰ্মল দাই তেখেতৰ লগত কথা পাতি তেওঁক জোৰকৈ বিশেষ চাহ ভাত খোৱাৰ লগতে প্ৰয়োজনীয় বস্তু কিনি দি তেওঁক ধৰ্মশালাত থকাৰ ব্যৱস্থা কৰি দিলে। ধৰ্মশালাত বিয়াৰ বাবে গোস্বামী লজত থকাৰ ব্যৱস্থা হ'লগৈ। এই কথা বতৰাৰ ভিতৰতে তেওঁ কিছুমান অভিজ্ঞতাৰ কথা কৈ গ'ল। তেওঁ দিল্লীৰ ফালৰ পৰা আহি আছে। তেওঁ শুনো বহুত মানুহ পালে, কিন্তু আজিও অসমীয়াৰ দৰে হৃদয়বান মানুহ ক'তো নাই পোৱা। অসমত সোমোৱাৰ পৰা তেওঁক হেনো বহুতেই সহায় কৰিব বিচাৰে আৰু কৰে। তেওঁ কৈছে অসমৰ মানুহ প্ৰকৃত মনুষ্যত্ব থকা মানুহ আৰু ভঙা ইংৰাজীত অসমৰ বিষয়ে মানুহৰ বিষয়ে বহু কিবা নিজৰ বিস্কুটৰ আধাৰ দাদাক দিছে। বুজাব খুজিছে যে পৃথিৱীত ভাল পোৱাবোৰ ভাগ কৰিব লাগে, মৰম বিলাব লাগে। জন ভান ডাৰ বাৰ্গে বাঘ হাতীলৈ ভয় নকৰে, ভয় কৰে অসমৰ মহ আৰু সকলো ড্ৰাইভাৰলৈ। দাদা নিৰ্মল কলিতাক অশেষ ধন্যবাদ যে সুদূ নেদাৰলেণ্ডৰ জন ভান ডাৰ বাৰ্গে হৃদয়ৰে কৈ গ'ল অসমীয়াৰ ইমান সুন্দৰ সংজ্ঞা। নিজেই অসমীয়াৰ বাবে লিখিলোঁ, দিল ফুলনি হৈ গ'ল। কাইলৈ চাইকেলেৰে মাজুলী পোৱা হ'ব অজান আপোন জন ভান ডাৰ বাৰ্গ। এখন গামোচাৰে বিদায় দিবলৈ যাম আমি। ফটোখনত নিৰ্মল দা আৰু পৰ্যটক। আমাৰ চেনেলৰ ফালৰ পৰাও নিৰ্মল দালৈ থাকিল অশেষ ধন্যবাদ আৰু পোষ্ট কৰোঁতাজনলৈও থাকিল অশেষ ধন্যবাদ।